Hey guys, welcome back to my channel. Monmiste আৰু আজি আমি গৈ আছো বকলিয়ালে যেহেতু তাত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ যুৱ আইনমন্ত্ৰী সকলক লৈ আমি এয়া বাছেৰে যাত্ৰা আৰম্ভ কৰি দিছোঁ আৰু তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে চাওক, এইফালে সকলো যোগাৰ কৰি থকা হৈছে আৰু এইফালে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় চাহ খাই আছে। চাহ এয়া মোৰ ভাগৰ চাহ লাগিছে। এই শ্রীমন্ত শংকরদেব সংঘ বিশ্ববিদ্যালয় এতবার হিসাবে ৩৬৫ টাকা দি যে ছাত্র সমাজে ছাত্রসকল উভয় শিক্ষকসকল ভ্রমণ আছে এতিয়া কথা হল সেই ব্যৱস্থাটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আপোনালোকে জানি সুখী হ'ব যে চৰকাৰেও ইয়াক নিমাতে বহি থাকে। গধূলি হলে পাখিত সানি লৈ কেতিয়াবা নিয়ৰ, কেতিয়াবা হেঙুলৰ শেষৰটো কণিকা। চৰাই এটা বহি থাকে। গধূলি হলে পাখিত সানি লৈ কেতিয়াবা নিয়ৰ, কেতিয়াবা হেঙুলৰ শেষৰটো নীল হালধীয়া চৰাই কবি গৰবী ডেকা হাজৰিকা। মোৰ নাম শ্ৰীমতী সুন্ধেৰীয়া শইকীয়া। নীল হালধীয়া চৰাই এটা নিজান দুপৰত খিৰিকীমুখত ধীমাকে বহি থাকে। গধূলি হলে পাখি সানি লয় কেতিয়াবা নিয়ৰ, কেতিয়াবা হেঙুলৰ শেষৰটো হালধীয়া চৰাই এটা নিজান দুপৰত খিৰিকীমুখত নিমাতে বহি থাকে। গধূলি হলে পাখিত সানি লৈ কেতিয়াবা নিয়ৰ, কেতিয়াবা হেঙুলৰ শেষৰটো কণিকা। ৰাতিৰ নিজান পোহৰত গাৰুৰ কাষত নীল সাজিব খোজে। সপোনৰ খুটা আনি সাজে দুখৰ ঘৰ। নীল হালধীয়া চৰাইয়ে গান লগাই হয়তো সপোন দেখে গানৰ সূৰ্যৰ বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰে বিকৃত জঞ্জাল লৈ জীয়াৰ আমার আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু। বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুৰ Going on,
প্ৰতিযোগিতাবোৰ হৈ আছে আৰু এতিয়া আমি ভাত খাবলৈ গৈ আছোঁ এইফালে বকলীয়া ঘাট আঞ্চলিক শাখাৰ মনস্থিনী হৈছে ভাত খাব শ্ৰীমন্ত শংকৰদেৱ আছিল পঞ্চদশ শতিকাৰ এগৰাকী কবি সাহিত্যিক। তেখেতে সাহিত্য ৰচনাৰ উপৰিও মানৱ সমাজৰ কল্যাণৰ বাবে বিশেষকৈ নাৰীসকলৰ কাৰণে বহুখিনি অৱদান আগবঢ়াই থৈ গৈছে। তাৰ ভিতৰতে তেওঁ আপোনাৰ লগত এটা উঠিলোঁ আমি ডাঙৰখিনি গাইজ মানে এতিয়া আমাৰ সকলোবোৰ প্ৰগ্ৰাম সমাপ্ত হৈ গ'ল। আমাৰ সকলোবোৰ কাৰ্য শেষ হ'ল আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ আৰু এইফালে আছে পূৰা মেইন ৰোড আৰু পিছফালে আছে আমাৰ বাছখন ক'ত সেইখন আমাৰ বাছ আৰু ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকল চব উঠিলে আৰু এতিয়া আমি গৈ আছোঁ। তো মোৰ ভিডিঅ'টো আজি মানে দেখিছোঁ আৰু কেনেকুৱা বুলি আপোনালোকে জনাব চাই যদি ভাল লাগে ভিডিঅ'টো তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।